এয়া হৈছে কলখাৰ, যিটো গেছত বৰ্তমান পুৰি লোৱা হৈছে। চাউল অলপ পানীত মই তিয়াই লৈছোঁ। আৰু পুৰি লোৱা কলখাৰটো মই অকণমান ঠাণ্ডা পানীত তিয়াই দিছোঁ, কলখাৰটোৰ পৰা যাতে খাৰ ওলায়। আৰু এইবোৰ মৰাপাটৰ কুমলীয়া আগবোৰ, যিবোৰ হাতেৰে গাঁঠি কৰি লোৱা হৈছে। এয়া এনেধৰণৰ গাঁঠি কৰি লোৱা হৈছে। এয়া এনেধৰণে কৰিছোঁ। আৰু এয়া এনেধৰণে গাঁঠিবোৰ সৰু সৰুকৈ অলপ ঢিলাকৈ অকণমান জোৰে গাঁঠি কৰিব নালাগে, অকণমান সৰু সৰুকৈ গাঁঠি কৰি লোৱা হৈছে। এয়া মৰাপাট এয়া চাউল অকণমান পানীত তিয়াই ৰাখিছোঁ। তাৰ কাষত সেয়া হ'ল খাৰ। এয়া কুকাৰত মৰাপাট আৰু নিমখ আৰু পানী দি গেছত পাতিছোঁ। এয়া পানীটো মৰাপাট দিয়া পানী অলপ উতলিব ধৰিছে। এয়া উতলিছে। আৰু এয়া তিয়াই ৰখা কলখাৰখিনি ছাঁকনিত ছাকি এয়া খাৰ পানী উলিয়ালোঁ। আৰু এতিয়া খাৰ পানীখিনি কুকাৰত দি দিলোঁ। এয়া উতলি আহিছে। আৰু এয়া তিয়াই ৰখা চাউলকেইটা মই গুড়ি কৰি কুকাৰত দি দিছোঁ। আৰু এইদৰে হেতাখনেৰে অকণ হিলাই থাকিব লাগে, নহ'লে পিঠাগুড়িটো লদা হৈ পৰিব। এইদৰে পিঠাগুড়িটো দি অলপ হেতাখনেৰে হিলাই থাকিলেই হ'ল। এইদৰে পিঠাগুড়িটো নহ'লে লদা হৈ যাব, তেতিয়া ভাল নালাগিব। এয়া নহৰু, পিঁয়াজ আৰু ধনিয়াৰ পেষ্ট। এইখিনি মই এতিয়া কুকাৰত দি দিম। এয়া মই নহৰু, ধনিয়া আৰু পিঁয়াজৰ পেষ্টটো দিয়াৰ পিছত এই ধৰণে উতলিবলৈ আৰম্ভ কৰিছে। এয়া আমাৰ খাৰ শাক ৰেডি হৈছে আৰু। আৰু এয়া হ'ল কঁঠালৰ চাটনিৰ বাবে কঁঠাল, নিমখ, পিঁয়াজ, নহৰু আৰু জলকীয়া। এয়া অকণমান নিমখ, এয়া পিঁয়াজ আৰু এয়া নহৰু আৰু এয়া কেইটামান সৰু জলকীয়া। এয়াই আমাৰ আজি কঁঠালৰ চাটনি। এয়াই আমি আজি কঁঠালৰ চাটনি ৰেডি কৰিম। এয়া আমাৰ খাৰ চব্জি, কঁঠালৰ পিটিকা আৰু আলু পিটিকা।